OPS bahal rakok NPS batil karak दुलाराय आसाम सोरखारि साख्रिआवलाफोरा मैयानिफ्राय साननैनि हाबाफारि लाना बेरेखा सोमावसारनाय हाबाफारि लादों। दुलाराय आसाम नाङैनो निउ पेन्सन स्किमखौ बोखारनानै अल्ड पेन्सन स्किमखौनो अरायथा लाखिनो थाखाय सोमावसारनाय बे हाबाफारिजों लोब्बा लाखिनानै ढेकियाजुलि NPS सोरखारि साख्रिआवलाफोराबो दिनै नैथि सानाव सोमावसारनायनि हाबाफारि लायो। लोगोसेनो ढेकियाजुलि सार्कल मावख'गिरिनि जोहै आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानो गोदान पेन्सन स्किमखौ बोखारनानै गोजाम पेन्सन स्किमखौ अरायथा लाखिनो थाखाय गांसे गोसोखांलाइ गथायनानै खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। NPS কৰ্মচাৰী সংস্থা 2018 চনত আমি সংস্থা গঠন হৈছিল আৰু তেতিয়াৰ পৰাই আমি বিভিন্ন সমস্যা লৈ পেলাই মূলতঃ পুৰণি পেন্সন ব্যৱস্থা বহাল ৰখাৰ দাবীত আমি আন্দোলন কৰি আহিছিলোঁ। আমাৰ কেইবালানি আমাৰ আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে আৰু যোৱা 1 আগষ্টত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে সৌহাৰ্দ্যপূৰ্ণ আলোচনাত আমি মিলিত হৈছিলোঁ আৰু তেতিয়া তেখেতে যিখিনি আশ্বাস দিছিল আমি সেইখিনিত আমি সন্তুষ্ট আশ্বস্ত হ'ব পৰা নাই। গতিকে আমি ইয়াৰ আগতে যিখিনি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ আমি বন্ধৰ দিনত কাৰ্যসূচী লৈছিলোঁ যাতে কোনো কৰ্মচাৰী বা কোনো অন্য ছাত্ৰ ছাত্ৰীয়ে হওক বা কোনো সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ যাতে কোনো অসুবিধা নহয়। কিন্তু এতিয়া আমি আজি খোলাৰ দিনত আমি 2 দিনীয়া যিটো কৰ্মবিৰতি কাৰ্যসূচী শিক্ষক কৰ্মচাৰী সংস্থা আমি লৈছোঁ তাত নিশ্চয় হয়তো ছাত্ৰ ছাত্ৰীসকলৰে হওক বা সাধাৰণ ৰাইজৰে হওক তেখেতসকলৰ অসুবিধা হৈছে। কিন্তু আওপকীয়াকৈ আমি এইটোও ক'ব লাগিব যে ছাত্ৰ ছাত্ৰীসকলৰ তেখেতসকলৰ পৰিয়ালৰ লোকো ইয়াত জড়িত হৈ আছে। কাৰণ NPS বুলি ক'লে এতিয়া সকলো 2005 চনৰ পিছত যিখিনি মানুহ চাকৰিত যোগদান কৰিছে তেখেত সকলোৱে এতিয়া NPSৰ অন্তৰ্ভুক্ত। গতিকে এই NPSৰ যি ভয়াৱহতা সেই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আমি OPS পুনৰ প্ৰৱৰ্তন কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। এইটোৱে আমাৰ মূল উদ্দেশ্য যে আমাৰ OPS লাগে। কাৰণ আমাৰ কথাটো হ'ল যে এক দেশ এক নীতি। এতিয়া মন্ত্ৰী বিধায়কসকলে 5 বছৰৰ কাৰণে মন্ত্ৰী বিধায়ক হৈ পেলাই তেখেতসকলে যদি OPS পাব পাৰে তেতিয়াহ'লে আমি সাধাৰণ নাগৰিক আমি 30 বছৰ 35 বছৰ আমি চাকৰি জীৱনত থাকিও আমি কিয় পুৰণি পেঞ্চন ব্যৱস্থা আমি নাপাম। গতিকে সেই দাবীত আমি এতিয়া অটল হৈ আছোঁ। চৰকাৰে ইতিমধ্যে ভাৰত চৰকাৰে বিভিন্ন ৰাজ্যত আমি দেখিছোঁ যে OPS পুনৰ প্ৰৱৰ্তন কৰিছে। গতিকে আমাৰ অসমখন 8খন ৰাজ্য হিচাপে চিহ্নিত হওক তাৰে কামনা কৰে আমি মুখ্যমন্ত্ৰীৰ আজি এই স্মাৰক পত্ৰ প্ৰদান অনুষ্ঠান ইয়াত ৰাখিছোঁ। ঢেকিয়াজুলি ৰাজহ চক্ৰ বিভাগৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ ঢেকিয়াজুলি আঞ্চলিক NPS কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা আজি ইয়াত স্মাৰক পত্ৰ প্ৰদান অনুষ্ঠানৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ। गोदोना सानाय सिनस्रि सानाय जरा जरा सानाय हान्थु सानाय आरो खर' सानाय बायदि जेंनानि फाहामथायनि मिरु SI निउर' थेरापि सापागुरिनि बेंटल गेटआव आथिं फारसे थांनानै थाफ्लि खावसेयाव सागाबाय थायो आरो मैया नाजाफैदोंमोन नालाय दा एसे मोजां दं आरो आङो निउर'थेरापिस्ट बङाइगाव सापागुरिनि बेंटल गेटआव बाहाय बे आं निउर'थेरापि होनाय मोनसे थेरापिस्टखौ आं सालायो। दासिमहालागै आङो 10 मास जाबाय बाहाय। 10 मासनि गेजेराव गोबां मानसियानो माने बेबायदि हामनानै थांनायखौ थांबाय मोजां मोनबाय। सोरहाबा पेरालाइज सोरहाबा बेबायदिनो सिनस्रि सानायफोर सियाटिका जानायफोर सार्भाइकेलनि प्रब्लेम बा हान्थु सानाय एंगल सानायफोर टेनिस एल्ब'फोर माइग्रेनफोर नैबेफोर बेमारफ्रा हामनानै थांबाय। सिनस्रियाव सानाय जादों बेनो आथिं फारसे थांनानै थाफ्लि खावसेयाव सागाबाय थायो आरो मैया नाजाफैदोंमोन नालाय दा एसे मोजां दं आरो दोनथ'ला माइनो फ्रि दा मोजां मोनबाय आरोना आं सिनस्रि सानाय जादों फार्स्टआव सिनस्रि सानाय जानानै थाबायनो हायि जादोंमोन 1 सप्तायानो जाबायमोन खामानि जादोंमोन दा बेयाव फैनानै माने थाबायनो हाबाय दा मोजां मोनबाय आङो मोजां थाबायनो हाबाय।